কম্পিউটাৰত ভাইৰাছ অহাটো নৰ্মেল, কিন্তু আপুনি জানেনে আপোনাৰ এণ্ড্ৰইড মোবাইলতো ভাইৰাছ আহে। আপুনি জানেনে আপোনাৰ এণ্ড্ৰইড মোবাইলত ভাইৰাছ কেনেকৈ আহে আৰু ভাইৰাছ অহাৰ পিছত আপোনাৰ মোবাইলটোক কেনেকৈ ছিকিউৰ কৰি ৰাখিব পাৰিব। আজি এইটো ভিডিঅ'ত মই আপোনালোকক ইয়াৰ বিষয়ে ক'ম আৰু এইটো জানিবলৈ হ'লে এই ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব। হেল্ল' এভৰিৱান, মই চানু আৰু আপোনালোকক মোৰ এই চানু বৰা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এণ্ড্ৰইড মোবাইলত বিভিন্ন প্ৰকাৰে ভাইৰাছ আহিব পাৰে। এই ভিডিঅ'ত মই 5টা ইম্পৰ্টেণ্ট ষ্টাইলৰ বা প্ৰকাৰৰ বিষয়ে ক'ম, যাৰ জৰিয়তে আপোনাৰ মোবাইলত ভাইৰাছ অতি সহজে আহিব পাৰে আৰু ইয়াৰ পৰা কেনেকৈ বাচিব। নাম্বাৰ 1, এপ পাৰ্মিশ্যন। যেতিয়া আপুনি এটা এপ ইনষ্টল কৰে তেতিয়া এপটোৱে আপোনাৰ পৰা বহুতো পাৰ্মিশ্যন লয়, যেনে এলাউ কণ্টেক্ট, এলাউ লোকেশ্যন বা লোকেশ্যন এক্সেছ কৰা পাৰ্মিশ্যন বা মেছেজ ৰিড কৰা পাৰ্মিশ্যন লয়। থাৰ্ড পাৰ্টি বা প্লে ষ্ট'ৰ সকলোবোৰ এপে আপোনাৰ পৰা এনেধৰণৰ পাৰ্মিশ্যন লোৱা দেখা যায়, যাৰ কাৰণে আপোনাৰ মোবাইলত সহজে ভাইৰাছ আহি যায়। সেইকাৰণে যোনটো এপ আপুনি যিটো কামত ব্যৱহাৰ কৰিবলৈ ইনষ্টল কৰিছে সেইটো এপক অকল সেইটো কামৰ কাৰণেহে পাৰ্মিশ্যন দিয়ক। আপুনি আপোনাৰ মোবাইলত যদি এপ পাৰ্মিশ্যন অফ কৰিব বিচাৰে তেতিয়াহ'লে ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত এপ মেনেজমেণ্টত যাব। এপ মেনেজমেণ্টত গৈ এপ লিষ্টত ক্লিক কৰিব। এপ লিষ্টত ক্লিক কৰাৰ পিছত আপুনি যোনটো এপৰ পাৰ্মিশ্যন অফ কৰিব বিচাৰিছে তাত ক্লিক কৰিব। আপুনি যোনটো এপৰ পাৰ্মিশ্যন অফ কৰিব সেইটো এপত আহি যাব। তাৰ পৰা ইয়াত আপুনি পাৰ্মিশ্যন অপশ্যনটোত ক্লিক কৰি ইয়াত আপুনি ৰিমুভ পাৰ্মিশ্যন এপটো ডিচেবল কৰি দিব। নাম্বাৰ 2, থাৰ্ড পাৰ্টি এপ ইনষ্টল কৰা। প্লে ষ্ট'ৰৰ বাহিৰে বেলেগ ৱেবছাইটৰ পৰা সাধাৰণতে সকলোৱে এপ ইনষ্টল কৰা দেখা যায়, কিন্তু আপুনি প্লে ষ্ট'ৰ বাদে বেলেগ কোনো ৱেবছাইটৰ পৰা এপ ইনষ্টল কৰিব নালাগে। থাৰ্ড পাৰ্টি এপ্লিকেশ্যনৰ জৰিয়তে বেছিকৈ ভাইৰাছ মোবাইলত অহা দেখা পোৱা যায়। মডিফাই এপৰ ব্যৱহাৰ কৰা। আপোনালোকৰ মাজৰ বহুতে মডিফাই এপ, মডিফাই গেম যিবোৰ প্লে ষ্ট'ৰত পোৱা নাযায় সেইবোৰ ব্যৱহাৰ কৰে। বেলেগ ৱেবছাইটৰ পৰা ডাউনলোড কৰি লয় আৰু যাৰ কাৰণে সেই মডিফাই এপটোৱে আপোনাৰ পৰা সকলো ধৰণৰ পাৰ্মিশ্যন লয় আৰু যাৰ পৰা আপোনাৰ সকলো ধৰণৰ ডাটা চুৰ কৰিব পাৰিব বা প্ৰাইভেট সকলো ধৰণৰ ডাটা লিক কৰাৰ চান্স থাকে, বা ইয়াৰ পৰা সেই মডিফাই এপটোৱে আপোনাৰ মোবাইলো হেক কৰাৰ চান্স থাকে আৰু মডিফাই এপে আপোনাৰ মোবাইলত যিকোনো ধৰণৰ ভাইৰাছ সোমাই দিব পাৰে। সেইকাৰণে পৰাপক্ষত মডিফাইড এপ ইনষ্টল নকৰিব, তেতিয়া ভাইৰাছৰ পৰা আপুনি ছিকিউৰ হৈ থাকিব পাৰিব। নম্বৰ 4, ৰোট মোবাইল। মোবাইলৰ ছিষ্টেম আপগ্ৰেড কৰিবলৈ আপোনালোকৰ মাজৰ বহুতে হয়তো মোবাইল ৰোট কৰে, যাৰ কাৰণে আপোনাৰ এণ্ড্ৰইড মোবাইলত ভাইৰাছ অহা চান্স বাঢ়ি যায়। মোবাইল ৰোট কৰিলে সাধাৰণতে আপোনাৰ মোবাইলৰ ভিতৰত যিখিনি এপ ইনষ্টল হৈ থাকিব সেইখিনিৰ কোনো ধৰণৰ ছিকিউৰিটি নাইকিয়া হৈ যাব বা আপোনাৰ মোবাইলৰ সকলো ছিকিউৰিটি ছিষ্টেমটো খতম হৈ যাব, যাৰ কাৰণে আপোনাৰ মোবাইলত অতি সহজে ভাইৰাছ আহি যায়। নাম্বাৰ 5, ছাছপিচিয়াছ লিংকত ক্লিক কৰা। আপোনালোকৰ মোবাইলটোত মেছেজ, ইমেইলৰ দ্বাৰা বহুতো লিংক আহে, য'ত আপোনালোকক এটা এপ ইনষ্টল কৰিব কয় বা আপুনি যদি কোনো ৱেবছাইটত কিবা ডাউনলোড কৰিব যায় তেতিয়াহ'লেও তাতো এনেকুৱা ধৰণৰ বহুতো লিংক ওলায়, য'ত আপোনাৰ এনে কিছুমান লিংক থাকে য'ত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত কিছুমান অদৰকাৰী এপ ইনষ্টল হৈ গৈছে, যাৰ জৰিয়তে মোবাইলত ভাইৰাছ সোমায় আৰু ইয়াৰ পৰা আপোনাৰ মোবাইলটো হেক হোৱা চান্সো বাঢ়ি যায়। এইকেইটা আছিল কমন ষ্টাইল যাৰ জৰিয়তে আপোনাৰ মোবাইলত সহজে ভাইৰাছ সোমাব পাৰে। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।